সকলোকে মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আজি হাতত বজাৰ লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অফিচৰ পৰা আহি পালোহি প্ৰায় 8:30 মানেই বাজিলে। পিছে আজি দেৰি হ'লেও মনটো পিছে ভাল লাগি আছে দেই, কাৰণ মোৰ আজি মানুহজন গুৱাহাটীলৈ আহিছে। তেওঁৰ ট্ৰেইনিং এটা আছিলে, গতিকে তেওঁ গুৱাহাটী আহিলে আৰু আহিয়ে মোক এটা ফৰমাইজ দিছে, তেওঁ বোলে আজি হেনো বইল চিকেন খাব। গতিকে দৌৰাদৌৰিকৈ আহোঁতে বজাৰৰ পৰা অলপমান চিকেন লৈ আহিলোঁ। আহি সেইখিনি ধুই কৰি লৈ এইবাৰ একাপ নিজৰ বাবে চাহ বনাই ল'লোঁ আৰু তেনেতে তেওঁ আহি পালেহি। আহি পোৱাৰ পাছত তেওঁক একাপ গাখীৰ চাহ বনাই দিলোঁ আৰু তাৰ পাছতে মই কাটিব বাচিব লাগিলোঁ। তেওঁ আহি পালেহে, কিন্তু আহি পায়ো ফোনতে ব্যস্ত হৈ আছে। গতিকে উপায় নাই আৰু মোৰ, গতিকে তেওঁক তাতে চাহকাপ দি লৈ পেলাই মই প্ৰয়োজনীয় মোৰ বস্তুখিনি কাটিবলৈ ল'লোঁ। যিহেতু দেৰি হৈছে, গতিকে সোনকালে বনাই আজৰি হওঁ, সেয়েহে ধুনীয়াকৈ বস্তুখিনি কাটি কৰি ল'লোঁ। ইয়াৰ কাৰণে মই এতিয়া বিলাহী, আলু, আদা, নহৰু, লাই পাত এই সকলোখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু এয়া মোৰ ৰেডি হৈ গ'ল বস্তুখিনি। তাৰপাছতে মই এখন পেনত অকণমান তেল, নামমাত্ৰ তেল বুলি ক'লেও ভুল নহ'ব, এইখিনি দি লৈ পেলাই মই এতিয়া ইয়াতে চিকেন কিপিচ অকণমান নিমখ সানি অকণ ভাজি ল'ম। তেনে কৰিলে ইয়াৰ চিকেনৰ বৰ সুন্দৰ সোৱাদ এটা আহে আৰু কেঁচা ভাৱটো নোহোৱা হয়। তাৰ পাছতে মই এতিয়া এটা আলু কাটি ল'লোঁ। আলুটো বহুতে বইল চিকেনত স্কিপ কৰে বাৰু, কিন্তু মই আলু খাই ভাল পাওঁ কাৰণেহে আলুটো দিলোঁ। তাৰ পাছত এইখিনি মই ধুনীয়াকৈ ভাজি যেতিয়া ল'লোঁ, তাৰ পাছতে মই এটা পিঁয়াজ ধুনীয়াকৈ কাটি ল'লোঁ আৰু পিঁয়াজটো ইয়াতে এড কৰি দিলোঁ। এইখিনি ধুনীয়াকৈ ভাজি হৈ গ'ল। হৈ যোৱাৰ পাছত এবাৰ মই আদা, নহৰু আৰু জালুক আৰু তাতে জলকীয়া এটা দি লৈ পেলাই এইখিনি ধুনীয়াকৈ খুন্দি লৈছিলোঁ। সেই খুন্দা মছলাখিনিও ইয়াতে এড কৰি সেইখিনিও ভাজি ল'লোঁ, যাতে ইয়াৰ যোনটো কেঁচা গোন্ধটো সেইটো নাইকিয়া হয়। আৰু এবাৰ মই বিলাহী এটা কাটি ল'লোঁ, বিলাহীটো ইয়াতে ধুনীয়াকৈ এনেকৈ এড কৰিলোঁ। বিলাহীখিনিও ভালদৰে লৰাই কৰি লৈ এবাৰ মই এটা কেঁচা জলকীয়া কাটি পেলাই ইয়াতে দি দিম। জ্বলা যদিও দিছোঁৱে, যাতে বেছিকৈ জ্বলা হওক, গতিকে তাৰ কাৰণে এই কেঁচা জলকীয়াও দিলোঁ। দুইজনৰে অৱশ্যে চৰ্দি অকণ ভাৱ এটা হৈ আছিলে, সেয়েহে জলকীয়াটো বেছিকৈ দিছোঁ। আৰু শেষত মই লাই পাত, ধুনীয়াকৈ কাটি লোৱা লাই পাত ইয়াতে এড কৰি প্ৰায় 2 পৰা 5 মিনিটমান সময়ৰ কাৰণে মই গোটেইখিনি ভালদৰে ভাজি ল'ম। এনেকৈ ভাজিলে গোটেই বস্তুখিনি কেঁচা ভাৱটো নোহোৱা হয় আৰু সিজোতে বেছি সময় নালাগে। গতিকে এনেকৈ ভাজি হোৱাৰ পাছত এতিয়া মই বাতিটোৰ জোখাৰে 2 কাপ পানী ইয়াতে মই এড কৰিলোঁ। পানীখিনি অলপমান কুহুমীয়া কৰি লৈছোঁ বাৰু। তাৰপাছতে এইখিনি প্ৰায় 15 মিনিটমান সময়ৰ কাৰণে ঢাকনা মাৰি উতলিবলৈ দিলোঁ আৰু উতলাৰ পিছতে এয়া মোৰ চিকেন ৰেডি হৈ গ'ল। ইয়াতে মই অকণমান গাজো এড কৰিছিলোঁ, পিছে ভিডিঅ' কৰাহে নহ'ল। আৰু শেষত ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয়, মই একদম ৰ'ব পৰা নাই। গতিকে এওঁক মাতিছোঁ, সোনকালে আহা, খানা খাওঁ আৰু। মানুহজন আহিলে সঁচাকৈ ভাল লাগে, সদায় কিবা এটা বিশেষ বনাই খুৱাব ট্ৰাই কৰোঁ আৰু আজি সেয়েহে বইল চিকেন